নমস্কাৰ, মই জিতেন্দ্ৰ চালৈ। মই আজি ইমান সুখী অনুভৱ কৰিছোঁ। মই নলবাৰী জিলাৰ মুকালমুৱাৰ গংগা যমুনা ৰিজৰ্টত মই আজি উপস্থিত হৈছোঁ গুৱাহাটীৰ পৰা আহিছোঁ এই কাৰণে যে এই ঠাইতে মই য'ত আজি বহি আছোঁ এই ঠাইতে জুবিন দাই বহি ইয়াতে চাহ খাইছিলে, কফি খাইছিলে, বিভিন্ন খাদ্য খাইছিলে, প্লাছ তেওঁ ভিডিঅ' কৰিছিলে এইখিনি জাগাতে। আজি ইয়াতে আহিব পাৰি মই নথৈ আনন্দিত, কি সুখী অনুভৱ কৰিছো। যেন মই জুবিন দাক আজি দেখা পাইছো, যেন মোৰ ওচৰত জুবিন দা আজি বহি আছে। মই ইয়াৰ পৰাই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰো, জুবিন দাই যাতে আমি জীয়াই ৰাখো, আমাৰ কৰ্মৰ দ্বাৰা জীৱ জন্তুৰ প্ৰতি দয়ালু হওক, দুখীয়া দৰিদ্ৰক সহায় কৰক। আমি কৰ্মৰ দ্বাৰাই আমি জুবিন দাক আমি জীয়াই ৰাখিব পাৰিম। সেয়ে মোৰ গোটেই অসমবাসী অনুৰোধ। বাকি আপোনালোকে ভিডিঅ'টো চাই লওক। এই জায়গাটোত জুবিন দাৰ যিটো বহিছিলে এই ভিডিঅ'টো আপোনালোকক একবাৰ যদি বেয়া নাপায় এবাৰ চাই ল'ব। বিৰাট ভাল লাগিছে যে বৰষুণ দিছে। মই কালি কৈছোঁ যে মোক বৰষুণ লাগে, মই মাতিলে আহি যায়। মই কৈছোঁৱে যে জুবিন দা আহিছে ভগৱানে আহিছে, আমাৰ ঘৰত আহি গৈছে। কোৱাৰ লগে লগে জুবিন দাক কেনেকুৱা লাগিছে পৰিৱেশটো? খুব ভাল লাগিছে। আৰু মোৰ ষ্টুডিঅ'ৰ ওচৰতে ঘৰ হয়, চ' বহুত দিনৰ পৰা কৈ আছে যে আমি এনেকৈ এখন এগ্ৰ' ৰিজৰ্ট খুলিছোঁ মুকালমুৱাত। আৰু গোটেই ডেভেলপমেণ্ট চলি আছে চাৰিওফালে, নতুন নতুন ট্ৰেভিলছ বনাই আছে, ট্ৰেফিক বনাই আছে, পানীৰ মাজত কিবা কিবি কৰিছে, 14টামান ফিচাৰী আছে তাৰ। চ' এতিয়া দেউতাকে ষ্টাৰ্ট কৰা, আৰু কেইবা হাজাৰ চেগুন গছ আছে, ফল মূলৰ গছ আছে। মই এইবিলাকত থাকি ভাল পাওঁ, সেইকাৰণে মই নতুন বাগান এটা কৰাৰ কাৰণে ইয়ালৈ আহিছোঁ। দুদিন তিনিদিন থাকিম, অনলাইনত আকৌ আহিম। কিন্তু আৰু ভাল হওক, মানুহে আহি খুব ভাল পাব, সকলোৱে আহক, সেইটো বিচাৰিছোঁ। কেনেকৈ থেংক ইউ কওঁ সেইটো নাজানো, কিন্তু গোটেই নলবাৰীৰ ফালৰ পৰা আপোনাক থেংক ইউ। জুবিন দা বাই বাই, বহুত মিছ কৰিম, লগ পাম ভেৰি চুন। থেংক ইউ বহুত কেনেকৈ থেংক ইউ কওঁ সেইটো নাজানো, কিন্তু গোটেই নলবাৰীৰ ফালৰ পৰা আপোনাক থেংক ইউ। চবে বহুত ভাল পাইছে আপুনি অহাৰ কাৰণে। থেংক ইউ, আকৌ আহিম।